যে এই বছর যি রিক্রুটমেন্ট হয়ে আছে অর্থাৎ 10 মে তারিখে যি শিক্ষকৰ নিযুক্তি হব 10 মে তারিখে যি হেলথ ডিপার্টমেন্টৰ নিযুক্তি হব 10 মে তারিখে যি পুলিচৰ নিযুক্তি হব 10 মে তারিখে যি থার্ড গ্রেড আৰু ফোর্থ গ্রেডৰ নিযুক্তি হব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছো এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা এই বছৰ আমি সিদ্ধান্ত লৈছো অহা বছৰ আমি আৰম্ভ কৰিম 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছো যিটো এক্সক্লুসিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব যে চাহ বাগিচাৰ লাইনৰ মাটিখিনিৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিম যে লাইনত যিমান লাইন আছে আসাম টি কর্পোরেশন দি অহা বছর আমি আরম্ভ করিম তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিসাবত আজি বুলে সোলার লাইট কালি বুলে রাস্তা কালি বুলে প্রধানমন্ত্রী আবাস যোজনার ঘর আপনি কোৱাৰ দৰে আমি ইয়াক এটা কলনি লৈকে আমি রূপান্তর কৰিব পাৰিম নৱেম্বৰ মাহত আমি সৰু সজাই ষ্টেডিয়ামত আমি 8000 ঝুমুৰ ছোৱালীৰ ঝুমুৰ গোৱা লৰা ছোৱালীৰে আমি ইয়াত ঝুমুৰ প্ৰদৰ্শন কৰিম 9000 ছোৱালী একেলগে ঝুমুৰ প্ৰদৰ্শন কৰিব আমি বিশ্ব মানচিত্ৰত ঝুমুৰ লৈ যাম তাৰ পিছত আমি কোকৰাঝাৰত বাগৰুম্বা নৃত্যৰ ওপৰত আমি কাম কৰিব গৈ আছো সব হৈ গল মোটামুটি এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গল হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকিবিলাক সব হৈ গৈছে মোটামুটি হাজিৰাটো কেতিয়া বাঢ়িব বাগিচাৰ দৰমহা যে এচিএমএস আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে হেতু আপোনাতকৈ ভালকৈ কোনেও নাজানে পৰৱৰ্তী সময়ত স্যাৰ চৰকাৰে ঘোষণা কৰিছিলে 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে ইয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আৰু আপুনি বেলেগক কৈ থকাৰ কথা নাই আপুনি কিমান টকা বঢ়ালে স্যার আপোনালোকে বুৰঞ্জী কথাটো স্যার আমি বুৰঞ্জী লিখিব আৰম্ভ কৰিছে গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনিৰ কথাই কৈছো স্যার যে এই বছৰ যি ৰিক্ৰুটমেন্ট হৈ আছে অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হব 10 মে তাৰিখে যি হেলথ ডিপাৰ্টমেন্টৰ নিযুক্তি হব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফোর্থ গ্ৰেডৰ নিযুক্তি হব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছো এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা এই বছৰ আমি সিদ্ধান্ত লৈছো অহা বছৰ আমি আৰম্ভ কৰিম 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছো যিটো এক্সক্লুসিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব